নমস্কাৰ বেকি এক্সপ্ৰেছক মই ধন্যবাদ জনাইছোঁ মই নিজেই ৰচনা কৰা আৰু নিজেই সুৰ কৰা মই এটা এছামিজ গীত গাইছোঁ সালাম জনাও আমি অসমীয়াই প্ৰণাম জনাও আমি অসমীয়াই সালাম জনাও আমি অসমীয়াই প্ৰণাম জনাও আমি অসমীয়াই শান্তি লাগে অসমত শান্তি সোণৰ অসম গঢ়িব লাগে সালাম জনাও আমি অসমীয়াই প্ৰণাম জনাও আমি অসমীয়াই শান্তি লাগে অসমত শান্তি সোণৰ অসম গঢ়িব লাগে মুখ লংগি নেলাগে মুখ টুপি নেলাগে গেৰুৱা বাখন মুখ নেলাগে মুখ লংগি নেলাগে মুখ টুপি নেলাগে গেৰুৱা বাখন মুখ নেলাগে কোৰাণ আৰু গীতাৰ বাণী শ্ৰৱণ কৰিব লাগে শান্তি লাগে অসমত শান্তি সোণৰ অসম গঢ়িব লাগে শান্তি লাগে অসমত শান্তি সোণৰ অসম গঢ়িব লাগে সালাম জনাও আমি অসমীয়াই প্ৰণাম জনাও আমি অসমীয়াই সালাম জনাও আমি অসমীয়াই প্ৰণাম জনাও আমি অসমীয়াই অসম আমাৰ মাতৃভূমি কবলৈ আকৌ লাজ নালাগে অসম আমাৰ মাতৃভূমি কবলৈ আকৌ লাজ নালাগে শংকৰাজানৰ মিলনৰ দেশ শংকৰাজানৰ মিলনৰ দেশ আকৌ জয় গান গাব লাগে শান্তি লাগে অসমত শান্তি সোণৰ অসম গঢ়িব লাগে সালাম জনাও আমি অসমীয়াই প্ৰণাম জনাও আমি অসমীয়াই সালাম জনাও আমি অসমীয়াই প্ৰণাম জনাও আমি অসমীয়াই শান্তি লাগে অসমত শান্তি সোণৰ অসম গঢ়িব লাগে শান্তি লাগে অসমত শান্তি সোণৰ অসম গঢ়িব লাগে থ্যাংক ইউ খুব সুন্দৰ এটি গীত নিমায়ে পৰিবেশন কৰিলে মই উল্লেখ কৰিছিলোঁ নিমাই এজন নিৰক্ষৰ কোনোদিনেই সংগীতৰ শিক্ষা লোৱা নাছিল কোনোদিনেই স্কুলীয়া শিক্ষা গ্ৰহণ কৰা নাছিল কিন্তু নিমায়ে কৈ গৈছে এই গীতটো যিটো গীত পৰিবেশন কৰিলে তেওঁ নিজে ৰচনা কৰা আৰু নিজে সুৰ কৰা মই এই ক্ষেত্ৰত নিমায়ৰ পৰা জানিব বিচাৰিম যে আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ আপুনি এই গীতবিলাক কেনেকৈ ৰচনা কৰে কেনেকৈ মুখস্থ কৰে এই সম্পৰ্কে বেকি এক্সপ্ৰেছৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰিছে মই সৰুৰ পৰা তাৰমানে শ্বৰ্টকাটকৈ কৈ আছোঁ মই তাৰমানে 83 চনৰ পৰা নাও চলাইছিলোঁ তাৰমানে মোৰ তাতে এটা ডাঙৰ বিল আছে তাতে মই নাও চলাইছোঁ আৰু সৰুৰ পৰাই মোৰ একো ব্ৰেক অভ্যাস নাই মোৰ এটাই আছে এই যাক এম বুলি কয় মই হিন্দী ফিল্ম চাইছিলোঁ হিন্দী ফিল্ম চাই মই হিন্দী ভাষা শিকিছোঁ আৰু হিন্দী গীতবিলাক শিকিছিলোঁ তে তাৰ পৰাই মই শিকিছিলোঁ সৰুৰ পৰাই কিন্তু আমি এনেকুৱা চান্সো পোৱা নাই কোনোবা মোৰ ওস্তাদো নাই আৰু কোনেও মোক শিকায়া নাই তো তাৰ পৰাই নিজে তাৰপিছত মই সাউণ্ডৰ কাম কৰোঁ সাউণ্ড চলাও নিজেই সাউণ্ড চলাও মই নিজা সাউণ্ড আছে তে মই সাউণ্ডৰ লগত জড়িত থাকোঁ সেইটো কাৰণে মানুহে গীত গায় কেনেকৈ গায় সেইটো অলপ চাই মই অলপ শিকিছোঁ আৰু যিহেতু আপুনি এজন নিৰক্ষৰ মানুহ আক্ষৰিক জ্ঞান আপোনাৰ নাই আপুনি এই গানবিলাক গীতবিলাক সুন্দৰ ধুনীয়া গীতবিলাক কেনেকৈ ৰচনা কৰিলে আৰু বেকি এক্সপ্ৰেছৰ দৰ্শকে খুব আগ্ৰহেৰে জানিব বিচাৰিছে এইটো যিটো গীত মই গালোঁ আজিকালি অসমত এই নানান ধৰণৰ ভাষা ভাষী শুনা পাওঁ আমি এই সেইটো কাৰণে তাৰমানে মইতো একো কৰিব নোৱাৰোঁ মোৰ কোনো নাই চিষ্টেম নাই না কৈ মই ৰাজহুৱা কিবা কাম কৰিব পাৰিম মোৰ লেখা পঢ়া নাই মইতো কিবা প্ৰতিনিধিও হ'ব নোৱাৰিম সেইটো কাৰণে মই নিজেই এইটো গান যে মই নতুনকৈ বনাইছোঁ তাৰমানে যে চাওঁ আমি দেশৰ কাৰণে কিবা এটা যদি কৰিব পাৰোঁ কিবা এটা বাৰ্তা দিব পাৰোঁ সেইটো কাৰণে মই এই গীতটো ৰচনা কৰিছোঁ প্ৰিয় দৰ্শক আপোনালোকে শুনিবলৈ পালে নিমাই এটা সুন্দৰ
কথা ইয়াতে উল্লেখ কৰিছে যে মই নিৰক্ষৰ মানুহ, মই দেশৰ কাৰণে, মই যিটো ভাৰত মাতৃৰ অসম মাতৃৰ এজন সন্তান, যদিও মই অশিক্ষিত, মই এজন ভাৰত মাতৃ অসম মাতৃৰ সন্তান হিচাপে অসমক বা ভাৰতবৰ্ষক মই কি দিব পাৰিম? মই কোনো ধৰণৰ ৰাজনৈতিক দলৰ লগত জড়িত নহয়, মই কোনোদিন প্ৰতিনিধি হ'ব নোৱাৰিম, কিন্তু মোৰ গানৰ জৰিয়তে অসমৰ প্ৰতিটো ভাষা ভাষী, প্ৰতিটো জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি ভাতৃত্ববোধ জগাই তোলাৰ কাৰণে মই এই গীত পৰিৱেশন কৰিছোঁ বা ৰচনা কৰিছোঁ। এইখিনি কথা তেওঁৰ যদিও প্ৰকাশ কৰিব পৰা নাই, কিন্তু আমি তেওঁৰ মনৰ ভাৱৰ পৰা বুজিব পাৰিছোঁ।